বন্ধুসকল আজি মই আপোনালোকৰ বাবে এনেকুৱা বিপদজনক ওয়াটাৰ স্লাইড লৈ আনিছো যেটো মানুহে নহয় প্ৰকৃতিয়ে বনাইছে যাক দেখি আপোনালোকে আচৰিত হৈ যাব কিন্তু জীৱনত এবাৰ হলে আপুনি তাত যাব ইচ্ছা কৰিব যদি আপুনি নাজানে তেনেহলে আমাৰ এই ভিডিওটো শেষলৈকে নিশ্চয় চাব আৰু ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব নাম্বাৰ 1 ৰাইমন নটাকি ফলছ জাপানত অৱস্থিত এই ওয়াটাৰ স্লাইডটো তাত থকা মানুহখিনিৰ সকলোতকৈ প্ৰিয় কেম্পেইন কৰা ঠাই হৈ পৰিছে যৰ পৰা দেখা পোৱা নিজৰা দুটা ভাগত পৰে যত আপুনি দ্বিতীয়টো ফালটোও স্লাইড কৰিব পাৰে আৰু ইয়াৰ তলত থকা নদীটোলৈ ইয়াৰ দ্বাৰা আহিব পাৰিব যেটো এটা এডভেঞ্চাৰাছ এক্টিভিটি ইয়াৰ কাৰণে মানুহবোৰ ইয়াত আহি নিজৰাৰ আনন্দ লোৱা পছন্দ কৰে নাম্বাৰ 2 মেডো ৰান প্ৰকৃতিয়ে নিজে তৈয়াৰ কৰা এই ওয়াটাৰ স্লাইডটোৱে আপোনাক আপোনাৰ নিজৰ কনফিডেন্স জুখি চোৱাৰ সুবিধা দিয়ে এই ওয়াটাৰ স্লাইড দুৰ্বল মনৰ মানুহৰ বাবে নহয় কাৰণ ইয়াত হৈ যোৱা এটা সৰু ভুলেও আপোনাক ডাঙৰ বিপদত পেলাব পাৰে আৰু যদি আপুনি ইয়াত বৰষুণ বতৰত যায় তেতিয়াহলে এই ৰাইডটো আপুনি আৰু বেছি এডভেঞ্চাৰাছ পাব নাম্বাৰ 3 স্লাইড ৰক এৰিজোনাৰ মানুহবোৰ এই স্লাইডৰ ব্যৱহাৰ তাত হোৱা গৰমৰ পৰা হাত সাৰিবলৈ কৰে য'ত আপুনি অকল ওয়াটাৰ স্লাইডে নহয় তাত থকা ডাইচ ওয়াটাৰো আপোনাক সতেজ কৰি তুলিব এই পিছল হিলবোৰত স্লাইড কৰাটো কোনো মানুহে সজোৱা ওয়াটাৰ স্লাইডতকৈ বেছি ভাল লাগে যেটো স্লাইডৰ অন্ত প্ৰকৃতিৰ দ্বাৰা বনোৱা সুইমিং হলত হৈছে নাম্বাৰ 4 ক্ৰেন ৰিভাৰ স্লাইড কেলিফৰ্নিয়াৰ স্কুবা নেশ্যনেল পাৰ্কত অৱস্থিত এই ওয়াটাৰ স্লাইডটো আচলতে এটা নদী হয় যেটো হিলৰ ওপৰেৰে বৈ যায় যাৰ বাবে এই হিলবোৰ ইমান মিহি হৈ গৈছে যাৰ বাবে দূৰ দূৰণি মানুহবোৰে আহি ইয়াত স্লাইডৰ আনন্দ ল'ব ইচ্ছা কৰে য'ত আৰম্ভণিতে এই স্লাইডটোৱে লেহেমীয়া গতিত যায় কিন্তু ইয়াৰ মাছ পোৱাৰ পিছতে আপোনাৰ গতি বৃদ্ধি হৈ যায় নাম্বাৰ 5 এলপাইন স্লাইডিং ৰক 25 ফুট ওখ এই ওয়াটাৰ স্লাইডটো জংগলত অৱস্থিত য'ত যাবলৈ হলে প্ৰথমে আপুনি পাহাৰ বগাব লাগিব তাৰ পিছত যদি আপুনি উচ্চতাক ভয় নকৰে তেনেহলে এই স্লাইডৰ আনন্দ ল'ব পাৰে যদি এই ভিডিওটো চাই ভাল লাগিলে তেনেহলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব তেতিয়াহলে মই লগ পাম আপোনালোকক নেক্সট ভিডিওত তেতিয়ালৈকে বাই বাই